মই তাৰমানে 2018 যাব হলে 2018 লৈকে তাৰমানে মই সিংগলে আছিলো পুৰা সিংগলে আছো আজিলৈকে তো ভাবি আছো কি 2019 আহিব তো ভাবিছো ৰিলেশনশ্বিপত আহিম বুলি ভাবি আছো সো এনে হোৱাট ইজ ইউৰ প্লেন এনে 2019 এনে ৰিলেশনশ্বিপ বা কিবা নে সিংগল থাকিম বুলি ভাবিছা নাই প্লেনিং আছে নেকি ৰিলেশনশ্বিপত আছে অলপ চলপ কিয় সো এইটো মানে মই তাৰমানে ভাবি আছো কি মোৰ ৰিলেশনশ্বিপত লাগে তাৰমানে একদম ইম্পৰ্টেণ্ট হৈ আছে তাৰমানে ইমান ইম্পৰ্টেণ্ট আৰু ৰাতি টোপনি নাহে ন So back to what I was saying. Could be us. Hi viewers, we are all from Guwahati Prank Star. কি কৈছো সো গাইস বুজি পাইছে নে কি কৈছে যদি বুজি পোৱা নাই তো এনেকুৱা ধৰণৰ এটা বহুত ভাল এটা এপ এটা আছে যোনটো এপে আমাক স্পন্সৰ কৰিছে ইউ ডিকচনাৰী বুলি তো ইউ ডিকচনাৰী এপটো ডাউনলোড কৰক ডাউনলোড কৰি পেলাই আপোনালোকে অসমীয়া বুলি নহয় যিকোনো লেংগুৱেজে নহওক কিয় যদি আনি পেলাই ইয়াতে যদি পেষ্ট কৰি দিয়ে তো পেষ্ট কৰি দিয়াৰ পিছত ইংলিছটোৰ পৰা অসমীয়া ট্ৰেঞ্চলেশ্যনটোৰ পৰা আৰামত আহি যাব সো গাইস ইউ ডিকচনাৰীটোৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে তোমাৰ প্লে ষ্টৰত পাই যাব সো গাইস বহুত ভাল এপ হয় ইউজ কৰক এণ্ড ইংলিছৰ টেনশ্যন নল'ব ইংলিছটো আল্টিমেট আহি যাব সো গাইস ভিডিঅ'টো চাওক লাষ্টলৈকে চাওক থেংক ইউ গাইস মই পঢ়া শুনা চব সেই ক্লাছ 2 পাছ আছিলোঁ 1 আৰু 2 1 আৰু 2 4 5 6 7 নাই এইবিলাক নাযায় মানে সৰুৰ পৰা মানে বহুত পইচা আছে ন সঁচাকে শুনা না বিলগেটছ মামা হয় বিশ্বাস নহয় বিলগেটছ মামা আৰু যে এইটো যে আছে যে শাহৰুখ খান আছে যে শাহৰুখ খান ই আমাৰ পেহীৰ ল'ৰা আম্বানী পেহা কি কৰি কি আছে তুমি মানে হেল্প কৰিবা নেকি বাৰু অলপ সময়ৰ কাৰণে মানে এটাতো নিউ ইয়াৰ আহি আছে ন 2019 আৰু 2018 টো মানে মোৰ কাৰণে বহুত বৰিং গৈছে মোৰ কাৰণে আছে কিয় মোৰ কাৰণে মানে একো মানে so boring no বহুত boring so I want to make it interesting 2019 টো মানে হেতু কাৰণে আৰু মানে হেতু কাৰণে I want to be in a relationship মানে so মোৰ আগতে আছিল বয়ফ্ৰেণ্ড আছিল কিন্তু মানে যেহেতু নিউ ন every year I want to change it so cooperate কৰিবা নেকি অলপ কি cooperate কৰিব মানে if you are free from girlfriends and all so you can come with me মানস কি কোৱা তুমি কোৱা মন হ'ব মোৰ নাই বাবা কোৱা না মোৰ আছে নেকি একো নাই নিউ ইয়াৰ হয় নিউ এক্সচেঞ্জ ইট নে পঠাও ভাল পোৱা কি হয় নাজানো কেলেকে আজিকালি কোনো ভাল পোৱা কোনো বুজি নাপায় কিন্তু কাৰোবাক ভাল হ'বলৈ ভাল পাবলৈ সেইটো বহুত সময় লাগে কাৰোবাক বুজি পাব লাগে কি হয় কেনেকুৱা হয় কেনেকৈ থাকিব পাৰে সেইটো বুজি পাবলৈহে তেতিয়াই ভাল হয় আচলতে আজি মই ক'ব নোৱাৰো যে এই মোৰ ভাল লাগিছে মই এইক ভাল পাওঁ সেইটো ভাল পোৱাটো সেইটো মেইন নহয় যে ভাল পোৱা কি হয় কেছটো জমনি হৈছে কৈ দিয়াচোন তুমি কোৱা ভাল পাবলৈ সময় লাগে ন এটা মানুহক বুজিবলৈ অলপ টান লাগে আমি ক'ব নোৱাৰো যে মই আপুনি ক'লে ভাল লাগিছে ভাল লাগিব পাৰে লুকছ ড্ৰেছ আপ কিবা কিবি ভাল লাগিব পাৰে কিন্তু সেইটো ভাল লগা আৰু ভাল পোৱাৰ মাজত বহুত পাৰ্থক্য আছে হৈ যাব ন ভাল পোৱাটো নহ'ব পাৰে হৈ যাব ভাল পাবলৈ সাধনা লাগে সঁচা কথা ক'বলৈ সাধনা লাগে ভাল পাবলৈ এইটো বুজিব লাগিব বিশ্বাস কৰিব লাগিব সেইটো ভাল পোৱা হয় এটা ড্ৰেছিং চাই পেলাই সেইটো ভাল পোৱা নহয় এই অন্তৰখন আপুনি যেতিয়া বুজিব সেইটো ভাল পোৱা বেয়া নাপাব থ্যাংক ইউ শুনা থ্যাংক ইউ ফৰ গিভিং such a big knowledge to our viewers এক্সকিউজ মি এটা হেল্প কৰিব নেকি আপোনালোকে মানে কি আমি তাৰমানে এইটো 2018 টো যাব হলে ন 2019 ৰ কাৰণে আৰু 31st যোনটো নাইট আছে তাৰমানে আমি ব্ৰুজ খলিফা যাম তাৰমানে মানে কি হে নিউ ইয়াৰ চেলিব্ৰেশ্যনৰ কাৰণে এই ডুবাই যে ব্ৰুজ খলিফা তো তাতে যাম ন এইটো কাৰণে তাৰমানে কৈছে কি আমাক তাৰমানে সিহঁতে তাৰমানে যেতিয়া বুকিং কৰিব গৈছোঁ তেওঁ কৈছে কি মানে পাৰ্টনাৰ যদি লৈ আহে তেতিয়াহ'লে টিকেট ফ্ৰী বোলে তেতিয়া পাৰ্টনাৰ এটা বিচাৰিছে যদি যোৱা নহয় একদম একো সুবিধা নাই একদম ফ্ৰী একমডেশ্যন পুৰা ব্ৰুজ খলিফা ডুবাইত ফ্ৰী যাব পাৰিবা একো টেনশ্যন নাই শুনা ৰাতি 10টাত যাম ৰাতিপুৱা 4টা বজাত আহি পাম ৰকেট আহিব ন ৰকেটত ফ্ৰী চব এই পাগল বোলে আকৌ আৰে বলা না ৰকেটত উঠিব পাৰিবা আৰে শুনাচোন এবাৰ ৰকেট
মই তোমালোকে উঠা আধা ঘণ্টা লাগিব হলে কি আমি ৰকেটত নুঠো আরে রকেট উড়ি উড়ি যাব পারবা রকেট উড়ি থাকো লস আপনার লগত হব আমার একো নাই তো 2018 তো যাবই হল তো 31st আমি ডিসেম্বরটা মানে আমি পুরা এনজয় করবা আমি এটা প্ল্যানিং কৰিছো ব্ৰুজ খলিফা যোৱা ব্ৰুজ খলিফা জানে ন দুবাই তো তাৰমানে আমি টিকেট এটা বুক কৰিব গলো তাৰপিছত আমি যোৱাৰ পিছত আমি কৈছে কি এটা পাৰ্টনাৰ লাগে লেডিজ পাৰ্টনাৰ যদি হয় তেতিয়াহ'লে তাৰমানে ফ্ৰীত যাব দিব তো আমাক পাৰ্টনাৰ এটা বিচাৰিছে যাব লাগিব কিয় যাওঁ নহয় একদম ব্ৰুজ খলিফা ফ্ৰী একমডেশ্যন আপোনালোকে একো এক টকা নাযায় চ' আমাৰ পুৰা ফ্ৰীত দিছোঁ এনেকুৱা অফাৰ ক'তো নাপাবা চিনাকি ল'ৰা হ'লেও বেলেগ কথা অচিনাকি আমি কেনেকৈ যাওঁ আৰে অচিনাকি আমি এতিয়া তাৰমানে ষ্ট্ৰেঞ্জাৰ্ছক দি আছোঁ অফাৰটো ফ্ৰীত চ' বেছি টাইম নালাগে মানে ৰাতিপুৱা তাৰমানে আমি কি কৰিম ৰাতি আমি 10টা বজাত যাম তো আমি ৰাতিপুৱা 4টা বজাত আহি যাম মানে ফুল্লি ৰকেটত যাম ফুল্লি ৰকেটত যাম ৰকেটত যাই কিনে তাতে 31st 12টা বজাৰ লগে লগে এনজয় কৰি কিনে গুচি আহিম ৰাতিপুৱা 4টা বজাত ঘৰ আহি পাবা পলা ফ্ৰী চব ফালৰ পৰা ডুবাই ডুবাই ব্ৰুজ খলিফা আরে এবার এবার স্টেজ এটা লেনা দেনা নাই একো খালি আমি টিকেটৰ কাৰণে আপোনাৰ লৈ যাওঁ আমাৰ একো নিয়াটো ইন্টাৰেষ্ট নাই বিশেষ কিন্তু টিকেটৰ কাৰণে ফ্ৰী টিকেট পাম ন না না আমি নাপাতো বহুত আরে ৰকেটত যাম পুৰা ৰাতি 10টা বজাত ৰকেটত গ'লেও নহ'ব মানে ৰকেটত উৰি উৰি যাব পাৰবা ৰকেট ৰকেট গ'লে মানে বুক কৰিছোঁ ৰকেট এখন খালি এটা 4টা মানুহ লাগে আমি যদি যাইছোঁ 2টা ছোৱালী লাগে লেডিজ লাগিব খালি ৰকেটখনত পুৰা 4টা জাগা লাগে মা দেউতা যাব ফাৰ্ষ্ট এইটো লছ আপোনালোকৰ লছ হয় নাই আগতে মাতা পিতা বহুত বহুত ডাঙৰ লছ হয় আপোনালোকৰ পস্তাব বিৰাট বেয়াকৈ পস্তাব ৰাতি এটা কাম ৰাতিপুৱা ঘৰৰ ওপৰত চাবা ৰকেট এখন যাব আমি যাই আছোঁ ওপৰৰ পৰা বাই বাই দি যাম বিৰাট বেয়া বেয়া পস্তাবা আৰু মানে একচুৱেলি মই আহিছোঁ আৰু ইয়াতে 2018 যাব হ'লে গমটো পাইছে চাগে 2018 যাব হ'ল তো মানে 2018লৈকে তাৰমানে মই বহুত শান্তিত আছোঁ ধৰি লওক একদম ছিংগল হৈ আছোঁ পুৰা মই ভাবি আছোঁ 2019ৰ পৰা তাৰমানে মই একদম পাগলৰ নিচিনা জীয়াম বুলি ভাবিছোঁ মই এজ এ ৰিলেশ্যনশ্বিপত যাম আৰু পাগলৰ নিচিনা জীয়াম বুলি ভাবিছোঁ তো এইটো কাৰণে মই প্লেনিং কৰি আছোঁ 2019ৰ ৰিলেশ্যনশ্বিপ অহাৰ কাৰণে চ' এইটো কাৰণে ভাবি আছোঁ কি মানুহ বিচাৰিব লাগে মানে ৰিলেশ্যনশ্বিপত অহা আৰু মানুহ অঁ ছোৱালী হ'ব মানে কি এনে ভেকেঞ্চি চেকেঞ্চি আছে নেকি লাইফত বয়ফ্ৰেণ্ড ভেকেঞ্চি লাভ ভেকেঞ্চি কিবা চ' কেন আই গেট চামথিং কণ্টেক্টছ অ'হ' ফ্ৰম ইউ হ'লে ষ্টাৰ্টিঙতে বেয়া হ'ল নে এতিয়া ষ্টাৰ্ট হোৱাই নাই তেতিয়াৰ পৰা বৰবাদ হৈছোঁ না আৰু হ'লে কিমান বৰবাদ হ'ম ভাবাচোন এক্সাম্পল বেয়া লাগিব নাই 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 বৰবাদ হৈ গ'লো এটা বস্তু লিখাচোন এটা বস্তু লিখা না নেদো মোৰ নম্বৰ এনেও নেদো প্ৰিচিয়াছ নম্বৰ হয় মোৰ লিখা নাই লিখা নাই লিখা নাই লগতো ইউটিউবটো খোলাচোন চাব দিম অঁ গুৱাহাটী লিখা স্পেচ দিয়া পি লিখা আৰ এই ওপৰত কিবা এটা আহিছে চোৱাচোন ক্লিক কৰোচোন একচুৱেলি মই এতিয়া শ্বুটিং কৰি প্ৰেজেণ্ট ফৰ ইউটিউব চেনেল কেমেৰা এটা ভাই এটা দি দিয়া ছাবস্ক্ৰাইবটো কৰি দিবা দেখো So guys, video চাই যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব এণ্ড প্লিজ গাইজ শ্বেয়াৰ টেয়াৰ কৰি দিব অলপ ছাবস্ক্ৰাইব লগতে ইউডিষ্টাৰী বহুত মজা এপ হয় তো চবে ইনষ্টলটো কৰিব এণ্ড লেংগুৱেজৰ টেনশ্যন নাই য'তে যাওক ইউডিষ্টাৰী হেল্প লৈ পেলাই চব লেংগুৱেজ ওলাই ল'ব পাৰিব আপুনি চ' থেংক ইউ গাইজ থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'